হেল্ল' ৰাইজ, ভালে আছেনে আপোনালোক? মই ভালে আছোঁ। দেখিছে অৱস্থা, গৰম একদম, আৰু গৰমতে মাংসই বনাইছোঁ। আহকচোন চাওঁ। হৈ আছে আৰু ইফালে এতিয়া তেল দিম। মই তেল দিছোঁ। তেলটো গৰম হ'লে চফ আৰু মেথি অকণমান দিম, মেথি গুটি, আৰু ইয়াত কালজিৰা দিব পাৰে। কিন্তু আমাৰ ঘৰৰ মানে অৱস্থাটো দেখিছে আপোনালোকে ভিডিঅ'বিলাকত, গোটেই কাম চলি আছে কাৰণে ক'ত গৈছে, ক'ৰ বস্তু ক'ত গৈছে একো ধৰিব পৰা নাই। সেইকাৰণে আৰু যিখিনি আছে সেইখিনি দি দিম। আৰু জলকীয়াও পোৱা নাই দেই, মানে ৰঙা জ্বলাটো আনি থৈ দিছিলোঁ, এতিয়া দেখোন বিচাৰিছোঁ পোৱাই নাই, ক'ত বা আছে। সেইকাৰণে আৰু পিছত দিম বুলি ভাবিছোঁ। প্ৰথমতে এইখিনি দেখাই দিছোঁ। এতিয়া তেলটো গৰম পিছত জুইকুৰা কমাই দিলোঁ, আৰু ইয়াত অকণমান চফ দিলোঁ, আৰু অকণমান মেথি গুৰি দিছোঁ। মেথি গুৰি নহয়, মেথি গুটি তাই দিলোঁ। তাৰপিছত বগৰীখিনি ইয়াত দি দিম। এতিয়া আপোনালোকে কি ধৰণে বনাই ক'বচোন। বগৰীকেইটা দিছোঁ। খেতি কৰি নাই অৱশ্যে, সৰুতে দুটা পৰিলেও। গুড় কাটি থৈ দিছিলোঁ, গুড়খিনি ইয়াত দিম। গুড়খিনি অকণমান লাৰি দিওঁ। গুড়খিনি মিহলি হৈ যোৱাৰ পিছত ইয়াত আপুনি পানী দিম। হৈছেনে ক'ব দেই, কিন্তু মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। এনেই জ্বলা আচাৰ বনাওঁ, কিন্তু মিঠা আচাৰটো বনোৱা নাই। তাৰপিছত এতিয়া ইয়াত পানী দিম। নহ'লে ভাত বনাওঁতে একেলগে নকৰিলে ৰৈ যায় বস্তুবিলাক। আপোনালোকে এনেকুৱা কৰেনে ক'বচোন। আহিছে মাংসৰ গোন্ধ শুনি, লাগি যাব দেই গাত কিন্তু বাবু। পাৰিছোঁ দেই, ইফালে মাংস, ইফালে বগৰী আচাৰ, ইফালে এতিয়া আমৰ আচাৰো বনাওঁ। কিন্তু কি হয় নাজানো। ৰেচিপি মানে আমৰ ৰেচিপিটো আপোনাৰ মানে আমখিনি কাটি নিমখত ভিজাই থৈছিলোঁ। আৰু এইটো ৰেচিপি মই শিকিছিলোঁ জম্মুত। মানে আমাৰ ঘৰত এটা আণ্টি কাম কৰিছিলে, তেতিয়া ইয়াৰ লগত আছিলোঁ কোৱাৰ্টাৰত। তেতিয়া মানে সেই আণ্টিটোৱে শিকাইছিলে। কিন্তু দেউতাই কাটিছে আমখিনি। ইয়াত মানে এই বাঠিৰে কাটি, মানে বাঠি সৈতে কাটিব লাগে, কিন্তু দেউতাই এনেকৈ কাটি থৈ দিছে। আৰু যেনেকৈ পাইছোঁ এনেকৈ কাটিব নোৱাৰিলে বোলে। তাৰপিছত বহুত দিন, 3 দিনমান হ'ল এনেকৈ। কিন্তু 3 দিন থ'ব নালাগে, একচুৱেলি 2 দিনমান থ'ব লাগে। ৰ'দ নাছিলে যে, বৰষুণ আছিলে, সেইকাৰণে আৰু এনেকৈয়ে থোৱা গ'ল। আৰু এনেকৈ কেঁচা তেল দিছোঁ এতিয়া। আমৰ আচাৰত একো মেহনত নালাগে। আৰু তাৰপিছত হালধি দিছোঁ, দিম চফ, দিছোঁ মেথি। মেথিটো এনেকৈ দিলে ন বেয়া নহয় বুলি কয়। আৰু মই বনাইছিলোঁ আগতে, বেয়া হোৱা নাই। মানে হেৰি কৰি আপুনি মানে নিমখত ভিজাই পিনে ন ৰ'দত দিব লাগে অকণমান, মিহলি কৰি দিয়ক। দুবিধ আচাৰ ৰেডি হ'ল, কিন্তু মাংস হোৱা নাই এতিয়ালৈ। মাংস ৰেডি আৰু বগৰী আচাৰ ৰেডি। এইফালে আম থৈ দিছোঁ এনেকৈ। সকলোখিনি ৰেডি হ'ল। তেতিয়াহ'লে আজিলৈ বাই, নতুন এটা ভিডিঅ'লৈ লগ পাম। বাই বাই।